জনসাধাৰণ লাইভলৈ মই সকলোকে স্বাগতম জনাইছোঁ। মই উপস্থিত আছোঁ গোৱালপাৰাত। মোৰ চাৰিওফালে আপোনালোকে দেখিছে 5জনকৈ নিৰাপত্তাৰক্ষী। এয়া মোৰ নিৰাপত্তাৰক্ষী নহয়। আজি মই আপোনালোকক ইউটিউবৰ এখন বিশেষ পৃথিৱীলৈ লৈ যাম। এক নতুন চিনাকি, এক নতুন পৰিচয় আৰু এজন নতুন মানুহ আপোনালোকৰ সন্মুখত, লগত থাকিব তেওঁৰ এই চিকিউৰিটি। আহক প্ৰিয় দৰ্শক। তিনিশ, 400, 500 আৰু তেতিয়া 8 মিলিয়নটো বহুত ডাঙৰ কথা আছিলে মোৰ বাবে। আৰু তেতিয়া কৰিছিলোঁ, তেতিয়া মই ভাবিছিলোঁ একচুৱেলি নামত ক'ব লাগিব যে ভাইটি মিউজিক আছে। মুস্তাফিজুৰ ৰহমানৰ এটা কাৰ্যালয়। তুমি নিজে কৈছা যে মই মাৰ্চিডিজ চি ক্লাছৰ 2খনকৈ কিনিব পাৰিম বুলি কৈছে। শুনিলে আপোনালোকে? সেইকাৰণে কৈছোঁ আটাইতকৈ ধনী ইউটিউবাৰজনেই হৈছে মুস্তাফিজুৰ ৰহমান। আৰু ইয়াৰ লগত তোমাৰ গাড়ী কেইখন আছে? গাড়ী মোৰ বৰ্তমান 9খন। কি গাড়ী আছে? মেৰাজো আছে, স্কৰপিঅ' 2খন আছে, আপোনাৰ অৰিজিনেল কুইট আছে 3খন, তাৰ লগতে আছে জিপচি এখন মোৰ চিকিউৰিটি কৰে। তাৰপিছত মোৰ পাৰ্চনেল ইউজৰ কাৰণে এল্টো এখন আছে, মাৰ্চিডিজ এখন আছে, আৰু লগতে ফৰ্ড আছে। ফৰ্ড আপোনাৰ ফিয়েট লিনিয়া বুলি কয়, একচুৱেলি ফৰ্ড নহয়। আৰু আপোনাৰ মাৰুতি 800 আছে, যিহেতু এইবিলাক পুৰণি হৈছে, আমি বেছি ইউজ নকৰোঁ। মই বেছিভাগ বৰ্তমান মোৰ মেৰাজখন আৰু মাৰ্চিডিজখন মই চিকিউৰিটিৰ কাৰণে ইউজ কৰোঁ, যিহেতু মাৰ্চিডিজখন পৰিৱেশৰ মাজত থাকিব লাগে। কেইখন আছে? গাড়ী হৈছে মুস্তাফিজুৰ ৰহমান, হয়নে নহয়? ধনী বুলি একো নাই, কাৰণ মই যিমান কাম কৰিছোঁ হয়তো তাৰ যিটো ফল মই পাইছোঁ। যদি কোনোবাই নিজৰ মনৰ পৰা ভাবি কাম কৰে, নিশ্চয় এদিন ছাকচেছ হ'ব। মই কওঁ আজিৰ পৰা 2 বছৰ আগত মোৰ লগত একো নাছিলে, প্লাছ এখন চাইকেলো নাছিলে, কিন্তু আজিৰ পৰা 2 বছৰ পিছত মোৰ লগত আপুনি চাইছে মই মাৰ্চিডিজ ঘূৰিব পাৰিম।